বিচাৰিছে এতিয়া বিজেপি চৰকাৰ আৰু আমাৰ তাতে বিজেপি মিটিং হৈছিলে যেতিয়া বিজেপি মিটিঙত গ'লে আপোনালোকে কি দেখি পাব তাতে 1 নম্বৰ এক্টৰ এক্ট্ৰেছ বিলাকে নাচিব সেই পৰা একদম নচুৱাব হয় নে নহয় তাতে সিংগাৰ বিলাকে গান গাব আৰু নচুৱাব সেই পৰা নাচিব লাষ্টত চিফ গেছে এই ডেভেলপমেন্টৰ কথা কব আৰে ডেভেলপমেন্টটো কয় কিন্তু ৰাস্তা বনালে জানো আপোনালোকৰ ঘৰ ডেভেলপ হ'ব যেতিয়া আপোনাৰ ল'ৰা ভোকত থাকিব যেতিয়া মা মোক ভাত দিয়ক মা ভাত ওলাই দে না তেতিয়া আপোনাৰ ঘৰত চাউল এমুঠি নাথাকিব হা যে এই যে ৰাস্তা যে 1 কিলোমিটাৰ বনাইছে বেক টুপিং গতিকে আমি ভোক লাগি আছে গতিকে গৈ পেলাই তাতে অলপ চিলিকি পেলাই অলপ পেট ভৰ্তি হ'ম বুলি হ'ব পাৰিব নহৰে সেইটো ৰাস্তাটো হ'ল সেইটোতো গভৰ্ণমেণ্ট স্কিম আমালোকৰ চৰকাৰ আহিলেও আপোনালোকৰ ৰাস্তা পদূলিটো এইটো দিব কিন্তু আসল ডেভেলপমেন্টটো হ'ল আপোনাৰ নিজৰ ঘৰৰ পৰা ডেভেলপমেন্ট হ'ব লাগিব এটা পৰিয়ালত যদি সঁচাকে ডেভেলপমেন্ট হ'ব লাগে বুলি ক'লে আপোনাৰ ৰাতিপুৱা উঠি পেলাই চাহ কাপ খাবৰ কাৰণে আপোনাৰ তাত চাহপাত আছে না নাই চাহৰ লগত খাবৰ কাৰণে আপুনি বিস্কুট আছে না নাই লাষ্টত আপুনি স্কুল পঠাবৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে টিফিন পঠাবলৈ পাইছে না নাই স্কুল ফিজ দিবলৈ কাৰণে পাইছে না পোৱা নাই আৰু দুপৰীয়াই ভাত খাবৰ কাৰণে আপোনাৰ ঘৰত চাউল চব্জি আছে না নাই মাছ মাংস আছে না নাই ঘৰ লোকৰ নিচিনা বিল্ডিং আছে না নাই এই গোটেইখিনি পোৱাৰ পাছতেহে ৰাইজে ক'ব যে এই যে সন্দিকৈ হিন্দৰ পৰিয়ালটো বহুত উন্নতি হৈছে দেই কিবা সৰ্বহিতৰ পৰিয়ালটো বহুত উন্নতি হৈছে দেই সিহঁতে গাড়ীও 2-3খন আছে বিল্ডিং আছে একো অভাৱ নাই এইটোকে কয় ডেভেলপমেন্ট কিন্তু যিমান ক'ব বিজেপি মিটিং গৈ পেলাই ডেভেলপমেন্ট ক'ব এইখিনিতো ৰাতি হ'লে ভাত চাউল নাই যা চাফা হয় নে নহয় এনেকা ডেভেলপমেন্ট আমাৰ নালাগে এনেকা ডেভেলপমেন্ট এই গতিকে আমি কাৰ্বি আংলং ৰাইজে এটা ভাবিবলগীয়া কথা আমি চবেই ভাবিব লাগিব যে তেনেহ'লে আমি কি কৰিম সেইকাৰণে আমি কাৰ্বি আংলঙৰ যিমানখিনি বুদ্ধিজীৱীসকলৰ লগত আমি অলপ আলোচনা কৰিছিলো ডিফু চহৰত যে নহয় এতিয়া আমি কাৰ্বি আংলঙৰ ৰিজনেল পলিটিকেল পাৰ্টি লাগে আৰু এই দলৰ কাৰণে সহায় কৰাসকলে বহুত অফিচাৰসকলে বহুত বিজনেছমেনসকলে এতিয়া ওলাই আহি আছে সেইকাৰণে আমি নতুন পাৰ্টি হ'লে এটা আটাইতকৈ শক্তিশালী দলটো হৈছে এতিয়া HSDF হয় নে নহয় আটাইতকৈ শক্তিশালী দলটো এতিয়া যিটো নেকি ডুপ্লিকেট ৰিজনেল পলিটিকেল পাৰ্টি মই ডুপ্লিকেট বুলিহে কওঁ এইটো APHLC আছে জীয়াই কথা কাৰণ সেইটো ৰিজনেল বুলি কৈছে কিন্তু ডুপ্লিকেট হয় নে নহয় এই ডুপ্লিকেট ৰিজনেল এতিয়া এলায়েন্স হ'ব জিকিব পাৰিব জানো নোৱাৰে দলেও APHLC কেন্দ্ৰীয় ভোট নিদিয়ে চাফা 0 আৰু APHLC দলেও কংগ্ৰেছক ভোট নিদিয়ে 0 চাফা এই গতিকে আমি আমাৰ দলটো হৈছে চবৰ লগত মিলি জুলি কাৰ্বি আংলঙত যিমানখিনি জাতি জনজাতি স্বাৰ্থত আমি এই দলটো আমি গঠন কৰিছো আমি হাইলাকান্দি এলএচিত আমি টিকেট দিম MLA ইলেকশ্যন সময়ত আপোনালোকে ভোট দিব লাগিব আৰু আমালোকে জিকা মানে HSDF জিকা মানে আপুনি জিকা মানে কাৰ্বি আংলং ৰাইজে জিকা হয় নে নহয় এই গতিকে MLA যিটো নেকি আমালোকে ষ্টেণ্ড কৰিব যাকে আমি টিকেট দিম
আপোনালোকে জয়যুক্ত কৰাব লাগিব ডিফুৰ সমষ্টিৰ পৰাই হওক হাৰেঘাট LCৰ পৰাই হওক বোকাজানৰ পৰাই হওক আমৰি সমষ্টিৰ পৰাই হওক ৰংখাং সমষ্টিৰ পৰাই হওক আমালোকে এই 5টা ঠাইত আমালোকে চবক জাগাতে আমি টিকেট আমি দিম আৰু কেণ্ডিডেট প্লেচ কৰিম এটা এটা সমষ্টিতে এতিয়াও 3জন 4জন টিকেট খোজা মানুহ আছে এতিয়া টিকেট কাঢ়ি হৈ আছে আমাৰ দলৰ লগত মোক ফোন কৰিছিলে যে ৰাজেন দা আপোনালোকৰ দল যদিহে মই এতিয়া কংগ্ৰেছৰ টিকেট খুজি আছো কিন্তু কংগ্ৰেছৰ পৰা টিকেট নাপালে আপোনালোকৰ দলত আমি যোগদান কৰি পেলাই আমাক অলপ টিকেটৰ কাৰণে অলপ চিন্তা কৰক আৰু বিজেপি দলৰ পৰাও কৈছে যে ছাৰ প্ৰেসিডেন্ট সাহেব আপুনি মোক অলপ চাব যে মই বিজেপি দলত মই টিকেট খুজি আছো কিন্তু টিকেট নাপালে আপোনালোকৰ দলতে মই যোগদান কৰিম আৰু আপোনালোকে অলপ টিকেটৰ কাৰণে মোক ভাবিব বুলি কৈছে এতিয়া পৰে এতিয়া আৰু 2-3 দিনৰ পাছত আপোনালোকে এটা আকৌ ডাঙৰ এটা মিটিং শুনি পাব যে হে মিটিংটো হৈছে XEM সকলে XMLA সকলে আমাৰ দলত যোগদান কৰিবৰ কাৰণে অলৰেডি কথা কৰা হ'ল অলৰেডি কথা পতা হ'ল ইলি তোমা পাৰ্টি আলো XMLA তুম XMC তুনাকে জয়নুন যে ফানক চিনকিন যে থানবং হল ন নিনি থমাং বং পেনং জয়নুন পু এই গতিকে আমি শান্তি লাগে কাৰ্বি আংলঙত উন্নতি কেৱল আমাৰ উন্নতিৰ ৰাস্তাটো হ'ল আৰ্টিকল 244A অটোনমাস ষ্টেট আৰু অটোনমাস ষ্টেটটো হৈছে কেৱল কাৰ্বি সম্প্ৰদায়ৰ কাৰণে নহয় কেৱল ডিমাচা সম্প্ৰদায়ৰ কাৰণে নহয় কেৱল আদিবাসী সম্প্ৰদায়ৰ কাৰণে নহয় কেৱল বড়ো সম্প্ৰদায়ৰ কাৰণে নহয় কাৰ্বি আংলং যিমানখিনি জাতি জনজাতি বসবাস কৰা সকলৰ কাৰণে এই দাবীটো আমি এই ডিমাণ্ডটো কৰিছো আৰু অটোনমাস ষ্টেট যিটো নেকি আৰ্টিকল 244 এইটো সাংবিধানিক আমাৰ পাবলগীয়া প্ৰাপ্য আৰু কোনো পক্ষে আমালোকে অসমৰ পৰা বিভাজন কৰাটো আমি নিবিচাৰো কিন্তু অসমত থাকিও সৰু এটা ৰাজ্য গঠন কৰা সেইটোৱে আমাৰ দাবী হয় নে নহয়